হৈছে অষ্টমী আৰু আজি আমাৰ সূৰ্যোদয়ৰ অমুক পৰিয়াল কেইগৰাকীমান বাদ দি মানে চবে নিজৰ নিজৰ বিশেষ কামত ওলাই গৈছে। তো আমি প্ৰায় গোটেইকেইজনে আজি আমি ওলাই যাম। পৰশুৰাম কুণ্ড বুলি এখন ঠাই আছে, ইয়াতে প্ৰথমবাৰৰ বাবে যাম। আৰু পূজা বুলি মই এযোৰ ধুনীয়াকৈ মেখেলা চাদৰ, কাৰণ মোৰ পূজা বুলি তেনেকৈ বিশেষ একো কাপোৰ পিন্ধিবলগীয়া হয় নাই। আমাৰ ডেইলি শ্ব'ত ধুনীয়াকৈ তেনেকৈ শ্বপিং কৰাও হয়। পূজা বুলি ওপৰতে আমি নল'লোঁ, যি ঘৰৰ পৰা আনিছোঁ সেয়াকে পিন্ধিছোঁ। মেখেলা চাদৰ সন্ধিয়া পূজা মানে বিহু হওক আৰু মেখেলা চাদৰ লাগিব। তাৰপিছত তেতিয়া আমি যাম পৰশুৰাম কুণ্ড, দেখুৱাম কেনেকুৱা ঠাই। যিসকলে আহিছে তেওঁলোকেতো জানে, যিসকলে যোৱা নাই তেওঁলোকে চাই থাকিব ভিডিঅ'টো, গম পাব কেনেকুৱা ঠাই। আপোনালোকে আহিব পাৰিব। আৰু ময়ো ফাৰ্ষ্ট টাইম যাম। মোৰ টিমটো অলৰেডি ওলাই আছে, সকলো তাৰপিছত মই এতিয়া অকলে আছোঁ ৰুমত। মোৰ লগৰ এজনী গৈছে ডিব্ৰুগড়, এতিয়া নাহিব আহি চাই থাকিব ভিডিঅ'টো। ওলাই আহিলোঁ, আহি আছে এতিয়া গাড়ী। ৰ'দটো দিছে যদিও অকণমান গৰম লাগিছে, কিন্তু ঠাণ্ডা ঠাণ্ডা ফিল এটা আহি আছে, যিহেতু আমি এতিয়া অৰুণাচলত আছোঁ। আমি এতিয়া গৈ আছোঁ পৰশুৰাম কুণ্ড। কেনেকৈ লিজা, কেনেকৈ বিহু নহয় কিন্তু বিহু গান লগাই দিছে, যিহেতু ৰ'ব নোৱাৰা হৈ গ'ল। হাই গাইজ, এতিয়া আমি খাবলৈ ৰখিছোঁ। এয়া অকণমান সময়ৰ কাৰণে ব্লগটো পাইছোঁ। এইফালে হাই, আমাৰ ডান্সৰ হয় দেই। হাই, আমাৰ ডান্সৰ হয়, তাই ডান্সৰ নহয়। এয়া বিয়া খাব লাগিছে। এইফালে এজনী ফোনত বিজি দেখিছে। এইফালে বিয়া খাব অহা নাই, মোৰ কাপোৰৰ কালেকশ্যন আছিলে। দেখিছেনে? ভৈৰৱ দা, এয়া কি খাইছা? এয়া কি খাইছা? ব্লগ ব্লগ হাই, কেনেকুৱা ব্লগ এইটো? কেনেকুৱা ব্লগ হয় আৰু বহুত ব্লগ। আৰু দুবাৰ কি খাই আছিলা এইবিলাক? মই এইটো মিঠাই খাই আছিলোঁ। শংকৰে সুখতো মিঠাই খায়, দুখতো মিঠাই খায়। ঠিক আছে, অকণমান শ্ৰেণী ব্লগটো মৰম কৰিব, ঠিক আছে, আশীৰ্বাদ কৰিব। ঠিক আছে, ছাবস্ক্ৰাইব কৰিব চেনেলটো। ওপৰত থকা বেল আইকনটো টং 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 দবাই, যেনেকৈ শংকৰে টং টং টংকৈ মাৰে ন, তেনেকৈ টং টংকৈ মাৰি বেল আইকন দবাই দিব, যাতে ছাবস্ক্ৰাইব হৈ থাকিব। আপোনালোকে নতুন নতুন বস্তুবিলাক, নতুন নতুন ঠাইবিলাক আপোনালোকে চাব পাৰিব। ছাবস্ক্ৰাইব কৰিলে চাব পাৰিব আৰু ধুনীয়া ধুনীয়া ঠাইলৈ যাব। আৰু ছাবস্ক্ৰাইব নকৰিলে আপোনালোকে এইখিনি ঠাই চাব নোৱাৰিব। ছাবস্ক্ৰাইব কৰক সোনকালে আৰু ধুনীয়া ধুনীয়া ঠাই আপোনালোকে উপভোগ কৰক। লাভ ইউ অল। এইফালে কেমেৰা ধৰিছে, গোটেই লাইক কমেণ্ট কৰি দিবা দেই। ফটোখন কি আছিলে? ভদ্ৰদা গৰমতে গেঞ্জি চেঞ্জি কোচাই ঠিক নাই। এতিয়া আমি ক'ত গৈ আছোঁ? ভদ্ৰদা কৈ দিয়ক। পৰশুৰাম কুণ্ডলৈ গৈ আছোঁ এতিয়া। আমি বৰ্তমান আছোঁ এতিয়া গুণানগৰ। বহুত দূৰ ৰাস্তা ন? গুণানগৰ যথেষ্ট দূৰ, গুৱাহাটীত গৈ পাৰি আছোঁ। তাতে বেছি Oh my God! কি খাইছা তুমি? ললিপপ খাইছোঁ। ললিপপ খাইছা? এতিয়াও গৈ পোৱা নাই, এতিয়াও আছে 21 কিলোমিটাৰ বাকী। অলপ ৰৈ দিছোঁ, আমাৰ বাকী গাড়ী পোৱা নাই।
কেনেকুৱা লাগিলে জাৰ্ণিটো? জাৰ্ণিটো ভাল লাগিলে, কিন্তু যথেষ্ট ক্লান্তি অনুভৱ কৰিলোঁ। কিয়? ক্লান্তি অনুভৱ কৰিলোঁ মানে কি হ'ল, আমি ৰ'ব পৰা হ'লে ভাল লাগিলে। অঁ, মানে সময়টো আমি গম নাপালোঁ ইমান দূৰ বুলি, হয় নাই? সময়টো নিশ্চিতভাৱে। আৰু দ্বিতীয় কথা হ'ল গোটেইখন গাড়ী যদি লগত আহিলে তেতিয়া বেছি ভাল লাগিলে। আৰু যাওঁতে কৰিছে ৰাইজে ধুনীয়াকৈ কৰিছে, আৰু সুন্দৰ ঠাই প্ৰথমবাৰ কাৰণে আহিছে। আৰু যিহেতু এনেকুৱা এটা যদি পৰিৱেশ সৃষ্টি নহ'লেহেঁতেন বা মানে কি গতিকে নিশ্চিতভাৱে সকলোৱে আনন্দ উপভোগ কৰিছে বুলি ভাবিছোঁ তাকে। ইমান ব্যস্ততাৰ মাজত ন অকণমান ব্ৰেক। কেনেকুৱা লাগিলে লোকেশ্যনটো? লোকেশ্যনটো বহুত ধুনীয়া, কিবা গ্ৰীণি হৈ আছে, আৰু মানে বহুত দিনৰ মূৰত ৰিফ্ৰেছমেণ্ট এটা পাইছোঁ। ভাল লাগিছে, বহুত আবদ্ধ হৈ আছোঁ সেইটাৰ মাজত, ব্যস্ততাৰ মাজত এনেকুৱা এটা ঘূৰিবলৈ আহি খুবেই ভাল লাগিছে। পূজাটো ভালে গ'ল? পূজাটো একচুৱেলি এতিয়া পূজাত সেৱা কৰিব লাগিছিলে, কিন্তু পূজাত সেৱা নকৰি আহি পিনি পূজাত সেৱা কৰিম, পূজাটো এটা মনৰ পৰা হৈ যায়। কিন্তু আমি এটা ধুনীয়া লোকেশ্যন আছে পৰশুৰাম কুণ্ড, ইমানে ধুনীয়া ঠাইখিনি, ব্ৰিজ আছে, পৰশুৰাম কুণ্ড আছে, আৰু আমাৰ ইয়াতে এতিয়া আয়োজন হ'ব খানা। থেংক ইউ। এয়া আমাৰ ফটো উঠাত ব্যস্ত। এইফালে দেখিছা নহয়, এইটো ফটো যে এই পাহাৰটো, সেই যে টাৱাৰটো আছে, সেই টাৱাৰটো এটা ৰাস্তা আছে, সেই ৰাস্তাটোৱেদি ৰয়িং যাব পাৰে, শদিয়া পাবগৈ পাৰে। সেই ৰাস্তাটো এই দলংখনৰ দি ৰাস্তাটো, সেই দলংখনে সংযোগ কৰিছে। আৰু এইফালে আছে পৰশুৰাম কুণ্ড। ইয়াৰ বিশেষত্ব হ'ল পানীখিনি, সেই পানীখিনি নীলা হয়, বহুত চাফা হয়, চাফা হয় একদম পুৰা। আমাৰ ভাইটিকেইজন চবেই ফটো উঠাত ব্যস্ত। বহুত দিনৰ মূৰত, 2-3 মাহৰ মূৰত এটা ৰিফ্ৰেছমেণ্ট চবৰে পাইছে, বহুত ভাল লাগিছে। গোটেই মানুহবিলাক আহি পেলাই ফটো উঠাত ব্যস্ত। এয়া মহন্তকাই বেছি উত্তৰ, মই মেখেলা চাদৰ পিন্ধা কাৰণে সি চবতকৈ হাঁহিছে বেছিকৈ। নকৰ না, হাই তোক দেখিয়ে আছে অহা পা। এতিয়া আমি অকণ তললৈ নামি যাবলৈ চেষ্টা কৰিম। বহুত ধুনীয়া লোকেশ্যন এটা আহিলোঁ। ফাইনেলি আমি তললৈ নামি আহিলোঁ গোটেইখিনি, মেখেলা চাদৰ পিন্ধি। পানীখিনি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ইয়াতে বোলে কিবা এটা দিব লাগে, দিলে বোলে ভাল, আৰু এইটো বিশ্বাস চবৰে। চবেই মানে কিবা এটা কিবা দিয়ে। মই ওপৰত অলৰেডি আহি গ'লোঁ, তলত গৈছিলোঁ, এতিয়াতো আকৌ ওপৰত যোৱাটো পচিবল নহয়। ত' মই 10 টকীয়া নোট এটা পাথৰ বান্ধি কিনে দলিয়াম এতিয়া। আজি অঞ্জুবাক বহুত ধুনীয়া লাগিছে, বোৱাৰী লাগিছে। দিয়া